নামটো কি? নমিতা নুনিছা ঘৰ ক'ত? মাঞ্জা উজাইতলা। এনে চৰকাৰৰ পৰা কিবা মানে টকা পাব বুলি গম পাইছে নহয়? 9,000 পাব পাৰে শুনিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। আগে পিছে পাইছা নেকি? নাই পোৱা। এতিয়া এবাৰ ফাৰ্ষ্ট ফাৰ্ষ্ট টাইম। হয়। মানে আৰু তাৰ উপৰিও আৰু আগত কিবা পাইছে নেকি? নাই, তাৰ আগত একো পোৱা নাই। আগত পাইছিলোঁ মানে বহুত বছৰ হৈ গ'ল আৰু শুনিছোঁ বন্ধ কৰি দিছে বুলি, তাৰ পাছত আৰু পোৱা নাই আৰু এবাৰ ফাৰ্ষ্ট টাইম পাইছিলোঁ। মানে পঢ়া শুনা কিমান কৰিছা? পঢ়া শুনা ক্লাছ 10লৈকে পঢ়িছোঁ। কিবা চাকৰি তাকৰি কিবা এপ্লাই? চাকৰি এতিয়ালৈকে বৰ্তমান এপ্লাই কৰা নাই। চৰকাৰৰ পৰা এই টকা মানে পাই মানে ভাল লাগিছে আৰু? ভাল লাগিছে। আনক কি ক'বা? ধন্যবাদ ক'ম, মোক ইমান মৰম কৰিছে দিছে, সেইটো কাৰণে আৰু মই ধন্যবাদ ক'ব বিচাৰোঁ। বিশ্ব প্ৰতিবন্ধী দিৱস, এই দিৱসটো পৃথিৱীৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ আছে। তাৰ লগতে আমাৰ দিফু সহায়ক সমিতি কৰুণাধাৰাৰ তেওঁলোকেও ইয়াত দিফুত বৰ সুন্দৰকৈ পাতিছে। এইটো কৰুণাধাৰাৰ সৌজন্যতে হৈছে তেখেতলোকৰ সহায়ত। আৰু বিশ্ব প্ৰতিবন্ধী দিৱসটো আমি কৰুণাধাৰাই আগৰ পৰাই গুৱাহাটীতে উদযাপন কৰোঁ, কিন্তু কেইবাবছৰো উদযাপন কৰাৰ পিছত আমি দেখিছোঁ যে গুৱাহাটীতেই যদি অকল উদযাপন কৰি থকা হয়, এই মুষ্টিময় মানুহ কিছুমানেহে এই কথাটো গম পায়। কৰুণাধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰত বেছি মানে আমি অগ্ৰগতি লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে কৰুণাধাৰাৰ এটা সহায়ক গোট আছে। সেই তেনেকৈ এই দিফুটো আছে। তেওঁলোকে আজি এদিনীয়া কাৰ্যসূচীৰে এই বিশ্ব প্ৰতিবন্ধী দিৱস আয়োজন কৰিছে। ইয়াতে বৰ সুন্দৰকৈ আৰম্ভ হৈছে। ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হৈছে। আপোনালোকে জানে যে এই কৰুণাধাৰাৰ সৃষ্টি কৰিছে হোমেন বৰগোহাঞি ডাঙৰীয়াই, তেখেত আৰু প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতি তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যদান কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া পতাকা উত্তোলন হৈছে। তাৰপিছত এতিয়া আমি এখন ডকুমেণ্টেৰী কৰা হৈছিলে কৰুণাধাৰাৰ কাৰ্যপ্ৰণালী কেনেকৈ হয়, সেইখন আৰম্ভ হৈছে। ইয়াৰ পিছত মুকলি সভা হ'ব। আৰু আপুনি যেনেকৈ কৈছে যে ইয়াৰ উদ্দেশ্য কি, আমাৰ পৃথিৱীত আমি দেখিছোঁ যে বিশ্ববাসীৰ 15% মানুহ কম বেছি পৰিমাণে মানসিক আৰু শাৰীৰিকভাৱে প্ৰতিবন্ধী। সেই হিচাপে চাবলৈ গ'লে গোটেই পৃথিৱীতে 1,20,00,000 প্ৰতিবন্ধী মানুহ আছে। আৰু সেইসকল সমাজৰ এটা বৃহৎ অংশ। সেই অংশটো বাদ দি এই স্বাভাৱিক মানুহৰ যিটো অংশ, ডাঙৰ অংশ থাকিলে সেইটো কেতিয়াও সুখী হ'ব নোৱাৰে। তেওঁলোকক লগত লৈ সমাজখনৰ উন্নতি কৰিলেহে গোটেই বিশ্বৰে উন্নতি সাধন হ'ব। সেইটোৱে আচলতে বিশ্ব প্ৰতিবন্ধী দিৱস পালনৰ এটা বাৰ্তা। আৰু এইবাৰ কৈছে যে সমাজ এখন এনেকৈ হ'ব লাগে, যিখন সমাজত স্বাভাৱিক মানুহৰ লগতে এই প্ৰতিবন্ধী লোকসকলো একেলগে যাব লাগে। তেওঁলোকে অন্য মানুহে যেনেকৈ সা সুবিধা পায় শিক্ষাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত বা দুখীয়াৰ পৰা ওপৰলৈ যোৱাৰ ক্ষেত্ৰত, এইবিলাকত আমি লগতে তেওঁলোকক লৈ যাব লাগে। তেতিয়াহে গোটেই বিশ্বৰ উন্নতি সাধন হ'ব।